ভোট দিব ভূপন বৰা জিন্দাবাদ, উদয়শংকৰ হাজৰিকা জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, লুৰিজ্যোতি গগৈ জিন্দাবাদ, কংগ্ৰেছৰ সমৰ্থিত পাৰ্টি উদয়শংকৰ হাজৰিকা জিন্দাবাদ। জয় হিন্দ। হাতৰ চিনত ভোট দিয়ক, হাতৰ চিনত ভোট দিয়ক। এইবাৰ ভোট দিব কোন? এইবাৰ ভোট দিব কোন? ৰাইজ ভালকে চিঞৰাটো হোৱা নাই। ভোট দিব কোন? ভোট দিব কোন? এইবাৰ ভোট দিব কোন? ৰাইজ ভালকে চিঞৰাটো হোৱা নাই। ভোট দিব কোন? ভোট দিব কোন? হাতৰ চিনত ভোট দিয়ক। ভূপেন বৰা জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, লুৰিজ্যোতি গগৈ। আমাৰ দাবী, আমাৰ লক্ষ্য, আমাৰ নীতি আমাক লাগিবই। ধন্যবাদ। বন্দে মাতৰম। জয় অসম। ৰাইজৰ দলৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া সম্বৰ্ধনা জনাব ৰেখা দেৱী বাইদেউ। ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিজেপি পাৰ্টিটো এনেও নকলীয়া হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী, পীযুষ হাজৰিকা কংগ্ৰেছী, জয়ন্ত মল্ল বৰা কংগ্ৰেছী, আপোনালোকৰ এইফালৰ ৰনোজ পেগু তেওঁটোতো বিজেপি নহয়, তেওঁ আছিল কি? কোন পাৰ্টি? এতিয়া পাৰ্টিটো আছেগৈ নে নাই? এতিয়া পাৰ্টিটো গ'ল নেকি? এইটোতো বিক্ৰী কৰিলে নেকি? এতিয়া পাৰ্টিটোৰ নাম চাম নুশুনা হ'ল। সভাপতি গৈ বিজেপি পালে, হয়নে? হা? তো মই সকলোকে অনুৰোধ কৰিব খুজিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিব খুজিছোঁ, চৰ্তীয়া ৰাইজ উপস্থিত সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ইণ্ডিয়া এলায়েন্স ঐক্য মঞ্চ বা মিত্ৰজোঁটৰ প্ৰাৰ্থী। মই সাংসদ হিচাপে যদি নিৰ্বাচিত হওঁ, আপোনালোকৰ সমৰ্থন পালে তেতিয়াহ'লে মই স্থানীয় যিবিলাক সমস্যা আছে সেই সকলো সমস্যা সংসদত উত্থাপন কৰিম। আহিব আমুক বিজেপিলৈ গুচি আহিব। কংগ্ৰেছক যদি নাইকিয়া কৰিবলৈ হয়, প্ৰথমতে অসমৰ 30 লাখ যুৱক যুৱতীক চাকৰি দি ল'ব লাগিব। কংগ্ৰেছক যদি নাইকিয়া কৰিবলৈ হয়, অসমৰ প্ৰত্যেকটো পৰিয়ালৰ উপাৰ্জন দুগুণ কৰিব পাৰিব লাগিব। কংগ্ৰেছক যদি নাইকিয়া কৰিবলৈ হয়, অসমৰ খেতিয়কৰ উপাৰ্জন দুগুণ কৰিব পাৰিব লাগিব। অসমৰ প্ৰত্যেকডৰা মাটিত ৱাটাৰ ছাপ্লাই দিব পাৰিব লাগিব। প্ৰত্যেকজন খেতিয়কে সাৰ পাব লাগিব। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব। অসম চুক্তিক ৰূপায়ণ কৰিব লাগিব। ব্ৰহ্মপুত্ৰক খান্দিম বুলি কৈ ফাঁকি দিলে নচলিব। আজি তেওঁলোকে খালি কংগ্ৰেছক আক্ৰমণ কৰে। আমাৰ যিবিলাক মৌলিক সমস্যা, এই সমস্যাবিলাক তেওঁলোকে আলোচনা কৰিব নিবিচাৰে। বিলাকৰ পৰা পলাবৰ কাৰণে, মাটিৰ অধিকাৰৰ প্ৰশ্নৰ পৰা পলাবৰ কাৰণে, বানপানী গৰাখহনীয়া সমস্যাৰ পৰা অসমৰ মানুহক মুক্ত কৰিম বুলি কৈছিলে, সেইটো কৰিব নোৱাৰাৰ কাৰণে সেই প্ৰশ্নবিলাকৰ কথা নকৈ তেওঁলোকে এনেকুৱা ধৰণৰ পামজোৱা বেলুন, আমুক বেলুন, পেৰাচুট লেণ্ডিং এনেকুৱা ধৰণৰ অদৰকাৰী কথা কৈ জাতীয় ইছ্যুবিলাকৰ পৰা অসমৰ মানুহৰ মনবিলাক আঁতৰ কৰিব কৈছে। মই ভাবোঁ যে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অন্যান্য বিজেপি নেতৃবৰ্গৰ এনেকুৱা ধৰণৰ তৰল ফচহু এনেকুৱা কথাবিলাকৰ পৰা আমি সকলোৱে আঁতৰি থাকি এইবাৰ বিজেপিক উচিত শিক্ষা দিবৰ কাৰণে ওলাই আহিব লাগে। ধেমাজি আৰু লখিমপুৰৰ ৰাইজে যদি বৃহৎ নদী বান্ধ নিবিচাৰে তেতিয়াহ'লে
বিজেপি দলৰ বিপক্ষে ভোট প্ৰদান কৰিব লাগিব। আমি সকলোৱে জানো যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰ, ধেমাজি আৰু মাজুলীক সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিব। এই কথা 2024 চনৰ আগলৈকে বিজেপি দলেও কৈছিলে আৰু সেই সময়ৰ বিজেপি দলৰ সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই নিজেই গেৰুকামুখলৈ আহি, মই য'ত ইয়াত ৰৈ আছোঁ সেই গেৰুকামুখলৈ আহি নিজেই কৈছিলে যে আমি বৃহৎ নদীবান্ধ ভাঙি দিম, বৃহৎ নদীবান্ধ হ'বলৈ নিদিওঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিওঁ। এই কথাটো ৰাজনাথ সিং ডাঙৰীয়া বিজেপিৰ কেন্দ্ৰীয় সভাপতিয়ে সেই সময়ত ঘোষণা কৰিছিল। এতিয়া বিজেপিয়ে গুণ্ডাগিৰি কৰি পুলিচ, মিলিটাৰী, CRPF আৰু ব্যক্তিগত গুণ্ডা লগাই আৰু আমাৰ নিচিনা আন্দোলনকাৰীবিলাকক জেললৈ প্ৰদান কৰি এতিয়া নদীবান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। কিন্তু বাৰম্বাৰ সেই নদীবান্ধ ভাগি আছে। কেতিয়াবা কফাৰ ডেম ভাঙিছে, কেতিয়াবা মেইন ডেম ভাঙি গৈছে, চাৰিওফালে কেতিয়াবা আপোনালোকে দেখিছে ডাইভাৰশ্যন টানেলখিনি ভাগিছে। এফালৰ পৰা আমি ভাঙি থকা দেখিবলৈ পাইছোঁ। এইটোৱে প্ৰমাণ কৰিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনোপধ্যে কেতিয়াও নিৰাপদ নহয়। গতিকে যদি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিব লাগে তেতিয়াহ'লে আমি বিজেপিৰ বিৰুদ্ধে আৰু আমাৰ কংগ্ৰেছ দলৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হাতৰ চিনত ভোটদান এইবাৰ কৰিব লাগিব। সেইকাৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধী বা বৃহৎ নদীবান্ধ বিৰোধী সকলো ৰাইজকে মই বিজেপি বিৰোধী ভোটদান কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতি ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, আমি দেখিবলৈ পাইছোঁ যে বিজেপি দলে ব্যাপক ৰূপত কৈছিলে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত তেওঁলোকে ভূমিৰ অধিকাৰ প্ৰদান কৰিব। কিন্তু বসুন্ধৰা আঁচনিৰ জৰিয়তে এতিয়া ট্ৰাইবেল মানুহবিলাকৰ হাতত মাত্ৰ এবিঘা মাটিহে দিবলৈ, পট্টা দিবলৈ, নিজৰ মাটি ট্ৰাইবেল মানুহৰ মাটিৰ পট্টা নাথাকে। যেতিয়া মাটিৰ পট্টা দিছে কেৱল এবিঘা মাটিৰহে মাটিৰ পট্টা দিছে। অথচ নিজেই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মিনিমাম 30 বিঘা মাটিৰ পট্টা দিম ট্ৰাইবেলক। কিন্তু ক'ত? আমিতো ইয়ালৈ আহি দেখিছোঁ মাত্ৰ এবিঘা মাটিৰ পট্টা দিছে। এবিঘা মাটিৰ পট্টাত মিচিং মানুহে গাহৰিটো পুহিবৰ কাৰণেও জেগাখন নোজোৰে। গতিকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিংসকলৰ ভূমিৰ অধিকাৰ এই বিজেপি চৰকাৰে কাঢ়ি লৈছে। তৃতীয় কথাটো হ'ল আমি দেখিবলৈ পাইছোঁ যে জোনাই নিচিনা ঠাইখনৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙি পেলোৱা হৈছে, মুক্ত কৰি দিয়া হৈছে, যিটো মিচিং লোকৰ বিৰোধী এটা ঘটনা। আমি দেখিবলৈ পাইছোঁ যে এই বিজেপি চৰকাৰৰ দিনত সমগ্ৰ মিচিং জাতিয়ে আশা কৰাৰ পাছতো, দাবী উত্থাপন কৰাৰ পাছতো মিচিংসকলৰ আলি আই লৃগাঙক চৰকাৰী বন্ধ এতিয়াও ঘোষণা কৰা নাই। যদি সঁচাকৈ মিচিং মানুহক আলি আই লৃগাঙত সম্পূৰ্ণ চৰকাৰী বন্ধ লাগে, সমগ্ৰ অসমৰ কাৰণে চৰকাৰী বন্ধ লাগে, তেতিয়াহ'লে আমি কংগ্ৰেছ দলক আৰু বিৰোধী ঐক্য মঞ্চক ভোটদান কৰিবৰ কাৰণে, উদয় শংকৰ হাজৰিকাক ভোটদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এটা ফুটা বল হিচাপে গণ্য কৰিছে, কি ক'ব চাওক, এতিয়া আপুনি আকৌ ঘূৰি একেটালৈকে আহিলে, ঘূৰি আপুনি একেটালৈকে আহিলে। মই বেয়া নাপাওঁ, আপোনালোকৰ অভ্যাস হৈ গৈছে। আপোনালোকে কেলৈ জয়ন্ত মল্ল বৰাক নুসুধিলে যে কংগ্ৰেছ ফুলে যি হয় হওক, আপোনালোকে অসমীয়া জাতিটো ফুটা কৰিব কিয় বিচাৰিছে? যিটো জাতি 33 লাখ 34 লাখ নিবনুৱা আছে, সেই জাতিটোৰ মুখ্যমন্ত্ৰী কোন হৈ আছে সেইটো গুৰুত্বপূৰ্ণ কথা নেকি? যিটো জাতি, যিখন ৰাজ্যত দেশৰ ভিতৰত আটাইতকৈ মহিলা নিৰ্যাতন বেছি হয়, সেই ৰাজ্যখনত কোন দলৰ চৰকাৰ আছে সেইটো গুৰুত্বপূৰ্ণ কথা নেকি? আপুনি কথাটো কওক। যদি চৰকাৰ আছেই, যদি পুলিচ মিলিটাৰী আছেই, এইটোতো মোৰ তথ্য নহয়, এইটো ভাৰত চৰকাৰৰ তথ্য যে মহিলা নিৰ্যাতনত অসম 1 নম্বৰ। এটা কাম চৰকাৰে কৰিছে, জাতিৰ মূৰটো ফুটা কৰিবৰ কাৰণে, জাতিৰ ভৱিষ্যতটো ফুটা উলিয়াবৰ কাৰণে এটা কাম চৰকাৰে কৰি আছে। এটা পৰিৱৰ্তন হৈছে, গাঁৱত থকা স্কুল, পুৰণা স্কুল বন্ধ হৈ এমালগেমেশ্যন হৈছে, তাৰ জেগাত এখন ৱাইন শ্বপ হৈছে। এটা কামটো চকুত চবৰে পৰি আছে। এই চৰকাৰে যিমান স্কুল বন্ধ কৰিছে তাৰ বিপৰীতে এখন ৱাইন শ্বপ দিছে। ইয়াৰ কথাটো কি ব্ৰিটিছে কানি প্ৰৱৰ্তন কৰিছিলে? ব্ৰিটিছে কানি প্ৰৱৰ্তন কৰিছিলে যাতে জাতিয়ে কানি খাই পেলাই একো আন্দোলন নকৰে,
একো প্ৰতিবাদ নকৰে, যাতে জাতিটো শুই থাকে। আৰু এতিয়া ব্ৰিটিছৰ কানিৰ জেগাত বিজেপিয়ে পানী আনিছে, ৰঙা পানী। দামো বঢ়াইছে, খাবই খাবই। কেলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে ক'ভিডৰ সময়ত যে মই চবতছে মদপীবিলাকক ভাল পাওঁ বুলি। পৃথিৱীত হিমন্ত বিশ্ব শৰ্মা প্ৰথমজন নেতা যি ক'ভিডৰ সময়ত কৈছিলে যে মদপীসকলে মোৰ চৰকাৰ সহায় কৰিছে। তাৰমানে এতিয়া এজন MP খেলি আছে আপোনাৰ শিলচৰত, তেওঁৱে কৈছিলে যে চৰকাৰী মদ খাব লাগে, আমি ভাল মদ বেচি আছোঁ। এতিয়া মন্ত্ৰীয়ে মদৰ এডভাৰটাইজমেণ্ট কৰে, মদ খোৱা মানুহক ভাল পাওঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে। গাঁৱে গাঁৱে মদৰ দোকান খুলিছে, স্কুল বন্ধ কৰিছে, কিবা উদ্যোগ খুলিছে নেকি? কিমান কোটিৰ উদ্যোগ আছিলে অসমত, চব কোটিৰ উদ্যোগ বন্ধ হৈ গ'ল, চব মজলীয়া উদ্যোগ বন্ধ হৈ গ'ল, এটা ডাঙৰ উদ্যোগ নাহিলে। এইবিলাক কথা মই এতিয়া অৰণ্য ৰোদন কৰি আছোঁ আপোনালোকৰ আগত। এইবিলাক কথা মই আপোনালোকৰ আগত যে কৈ আছোঁ, মোৰ এইটো বিশ্বাস নহয় যে আপোনালোকে পঠিয়াব, এইটো মই 100% চিয়'ৰ আপোনালোকে পঠিয়াই দিব। ওলাব নোৱাৰে, কাৰণ উলিয়াব লাগিলে বেলেগ এটা সমস্যা আহিব। নকৰিলেও আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে যাৰে ৰেচন কাৰ্ড আছে তেওঁ কংগ্ৰেছে কৰক, বিজেপিয়ে কৰক, ৰাইজৰ দলে কৰক, অন্য পাৰ্টীয়ে কৰক, তেওঁলোকে প্ৰত্যেকেই অৰুণোদয় পাবই পাব। গতিকে কোনো ভয় কৰিবলগীয়া নাই, আমাৰ অৰুণোদয় কাটি দিব বুলি কোনো ভয় কৰিবলগীয়া নাই। মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি এইবাৰ বিজেপি দলক এক শিকলি দিওঁ। আমাৰ বস্তুৰ দাম বকোৱা বিজেপি দলক এক শিকলি দিওঁ। গোটেই অসমত টোল গেট বনোৱা বিজেপি দলক এক শিকলি দিওঁ। আমাৰ মূৰৰ ওপৰত নদীবান্ধ বনোৱা বিজেপি দলক আমি এক শিকলি দিওঁ। আমাৰ ট্ৰাইবেল মানুহৰ পৰা মাটি কাঢ়ি লৈ যাব খোজে, 1 বিঘা মাটিত কেৱল পট্টা দিম বুলি কোৱা বিজেপি দলক আমি শিক্ষা দিওঁ। আহক আহক মই সকলোকে। আৰু আপোনালোকৰ আমি ইয়াত মিটিং চিটিং কৰি যোৱাৰ পাছত অৱশ্যে আপোনালোকৰ মাজলৈ কিছুমান দল সংগঠন আহিব, সকলোৱে জানে হয়নে? কি মাতব, কি এখন কাউন্সিল চলি আছে, এখন পাইছা নেকি? মানে অৰুণোদয়, আপোনালোকে সকলোৱে জানে যে অৰুণোদয় ফৰ্মখনত মুখ্যমন্ত্ৰীৰ ফটো থাকে আৰু ভাৰত চৰকাৰৰ অশোক স্তম্ভটো থাকে। কিন্তু ইলেকশ্যনত এবাৰ নকলি অৰুণোদয় ফৰ্ম এখন ওলাইছে, হয়নে নহয়? নকলি অৰুণোদয় ফৰ্মখনে এখন, তাত এইফালে নৰেন্দ্ৰ মোদী, এইডোখৰতে পদুম ফুল আৰু এইডোখৰতে হিমন্ত বিশ্ব। ঐ পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি? পাৰে নেকি? হা, এটা ৰাজনৈতিক দলে অৰুণোদয় চৰকাৰী আঁচনি দিব পাৰে নেকি? নোৱাৰে। পাৰে কোনে? চৰকাৰে, নহয় জানো? চৰকাৰ মানে তাত অশোক স্তম্ভ থাকিব লাগিবনে নাই? লাগিব। আৰু অৰুণোদয়টো এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি নহয়, ক'ৰ আঁচনি? এইটো ৰাজ্য চৰকাৰ নহয় জানো? আমাৰ টকা নহয় জানো? এইটোতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া টকা নহয়, দিল্লীয়ে দিয়া টকা নহয়, হয়নে নহয়? এই টকা আমাৰ অসমৰ। গতিকে তাততো কোনো পৰ্যায়ে নৰেন্দ্ৰ মোদীৰ ফটো থাকিব নোৱাৰে। এইখন হ'ল নকলি অৰুণোদয় ফৰ্ম, হয়নে নহয়? এই নকলি অৰুণোদয় ফৰ্ম লৈ লৈ কিছুমান বিজেপি মানুহ ঘৰে ঘৰে গৈছে, হয়নে নহয়? আৰু কৈছে যে এইবাৰ যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় দিম, ফৰ্মখন ফিল আপ কৰি লওঁ। কিন্তু মই আপোনালোকক অতি স্পষ্ট ভাষাত ক'ব খুজিছোঁ, গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িব, হয়নে নহয়? কওক আপোনালোকে। কংগ্ৰেছৰ দিনত আপোনালোকে 414 টকা দি গেছৰ চিলিণ্ডাৰ কিনিছিলে নে নাই? এতিয়া কিমান? 1200, হয়নে? 951 টকা, 952 টকা আজিৰ দিনটোত এটা গেছ চিলিণ্ডাৰৰ দাম। ঘৰত আহি পৰে মানে 1100 টকা, 1200 টকা, হয়নে? আগতে 414 টকা গেছ চিলিণ্ডাৰ, তাতো আকৌ ছাবচিডি পাইছিলোঁ, তাতো আকৌ একাউণ্টত পইচা সোমাইছিলে, হয়নে নহয়? এতিয়া মোদী আহি কি মেজিক দেখুৱাই দিলে? সেইটো মুজি মেজিক বুলি কয় সিহঁতে। কি মেজিক দেখুৱালে মোদীয়ে? গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1100 টকালৈকে হৈ গ'ল।
আৰু গেছ চিলিণ্ডাৰৰ কাৰণে যিটো চৰকাৰে ছাবচিডি দিছিলে, একাউণ্টত পইচা দিছিলে, সেইটো আজিকালি কোনোদিন নোসোমায়। ফৰ্ম বুলি এখন ডুপ্লিকেট, এখন নকলি ফৰ্ম বিতৰণ কৰি থকা হৈছে, যিখন অৰুণোদয় ফৰ্মৰ নামত আমি দেখিছোঁ যে আপোনাৰ পদুম ফুল, নৰেন্দ্ৰ মোদীৰ ফটো, হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু পদুম ফুলৰ ফটো দিছে, এখন নকলি অৰুণোদয় ফৰ্ম। অথচ অসম বিধানসভাত সিদ্ধান্ত লৈছে যে আমি যিমানবিলাক আমাৰ ৰেচন কাৰ্ড থকা মানুহ আছে আমি সকলোকে অৰুণোদয় দিম। গতিকে এনেকুৱা নকলি ফৰ্মৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে আৰু নকলি অৰুণোদয় ফৰ্ম লৈ কোনেও কেতিয়াও অৰুণোদয় নাপায়। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি আমি এইবাৰ বিজেপিৰ বিৰুদ্ধে, দেশ বিক্ৰী কৰা বিজেপিৰ বিৰুদ্ধে, দেশক সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে ঠেলি নিয়া বিজেপিৰ বিৰুদ্ধে, দেশক মূল্যবৃদ্ধি ঘটোৱা বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে সকলোৱে ভোটদান কৰোঁ আহক। মই সকলোকে অনুৰোধ জনাইছোঁ, মই সকলোকে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে যিবিলাক নদীবান বিৰোধী মানুহ আছে, যিবিলাকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মতা মানুহ আছে, যিবিলাক বিবেকবান ভোটাৰ আছে, সকলোৱে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব, মই এই আশা প্ৰকাশ কৰোঁ। হয়, দেখা গৈছে মানে অৰুণোদয়, আপোনালোকে সকলোৱে জানে যে অৰুণোদয় ফৰ্মখনত মুখ্যমন্ত্ৰীৰ ফটো থাকে আৰু ভাৰত চৰকাৰৰ অশোক স্তম্ভটো থাকে। কিন্তু ইলেকশ্যনত এবাৰ নকলি অৰুণোদয় ফৰ্ম এখন ওলাইছে, হয়নে নহয়? নকলি অৰুণোদয় ফৰ্মখন এইখন, তাত এইফালে নৰেন্দ্ৰ মোদীৰ, এইডোখৰতে পদুম ফুল আৰু এইডোখৰতে হিমন্ত বিশ্ব। ঐ, পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি? পাৰে নেকি? হা, এটা ৰাজনৈতিক দলে অৰুণোদয় চৰকাৰী আঁচনি দিব পাৰে নেকি? নোৱাৰে। পাৰে কোনে? চৰকাৰে, নহয় জানো? চৰকাৰে মানে তাত অশোক স্তম্ভ থাকিব লাগিবনে নাই? ভোট দিব লাগিব বুলি কোনো কথা নাই। বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে কি হ'ব? বিজেপিক যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ বস্তু সদায় দাম বাঢ়ি গৈ থাকিব, হয়নে নহয় কওক? মই এটা কথা কৈছোঁ, মইতো এই অঞ্চলত বহুত দিন আন্দোলন কৰিলোঁ, মোক চিনি পাইছেনে নাই বাৰু? আমি ইয়াতে কেম্প কৰি 6 মাহ ধৰি ইয়াতে নদীবান্ধ বন্ধ কৰি ৰাখিছিলোঁ, মনত আছেনে নাই? চবৰে মনত আছে। আমি সকলোৱে জানো যে এই নদীবান্ধটো বনোৱাৰ পাছত যিকোনো সময়তে আমাৰ গোগামুখ, মহৰী কেম্পৰ পৰা, গোগামুখৰ পৰা মাজুলীলৈকে এই অঞ্চলৰ মানুহ বিপদত পৰিব, হয়নে নহয়? কিন্তু নদীবান্ধ বন্ধাইছে কোনে? নদীবান্ধ বন্ধাইছে বিজেপি, হয়নে নহয়? হা, যেতিয়ালৈকে কংগ্ৰেছ আছিলে, তৰুণ গগৈ চৰকাৰ আছিলে, আমি ৰাস্তাত ভেটা দি নদী বান্ধৰ সকলো গাড়ী এফালৰ পৰা বন্ধ কৰি দিছিলোঁ। বিজেপিয়ে তেতিয়া আমাৰ লগত আহি আন্দোলন কৰি কৈছিলে যে আমি নদী বান্ধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিম, আৰু মানুহে সেইকাৰণে বিজেপিক ভোট দিছিলে, হয়নে? কিন্তু যেতিয়া তেওঁলোকে বিজেপি জিকিলে, জিকাৰ পাছত একদম পাল্টা মাৰি দিলে। পাল্টা মাৰি দিলে নে নাই? পাল্টা মাৰি দি আমি যে যিবিলাক আন্দোলন কৰি আছিলোঁ, চব আন্দোলন কৰা মানুহবিলাকক এটা এটাকৈ জেলত ভৰাই দিলে। মোৰ ওপৰত কোনো কেছ নাছিলে, মোক এনেই NSA, নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 6 মাহৰ কাৰণে ডিব্ৰুগড় জেলত ভৰাই থলে। সদায় কয় যে আজি মিচিং অট'নমাছ কাউন্সিলখন এতিয়া ইগ' মাকবৈ চলাই আছে, হয়নে? বিনি খোলালিয়ে, হয়নে? ইগ' মাকবৈ চলাই আছে। আগতে সদায় শুনিছিলোঁ ডাক্তৰ ৰণোজ পেগু আমাৰ খুব মোৰ নিজৰ গুৰুৰ নিচিনা আছিলে, ভুৱন পেগু মোৰ বন্ধু আছিলে, তেওঁলোকৰ মুখত অনবৰতে 6 শিডিউল শুনি আছিলে। কিন্তু বিজেপি চৰকাৰৰ লগত যোৱাৰ পাছত তেওঁলোকৰ মুখখনত আঠা লাগি গ'ল, তেওঁলোকৰ মুখখন বন্ধ হৈ গ'ল। তেওঁলোকে এতিয়া 6 শিডিউলৰ কথা নকয়, তেওঁলোকে আপোচ কৰিছে, মিচিং মানুহক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। গতিকে এই মুহূৰ্তত মই সমগ্ৰ মিচিং ৰাইজক আহ্বান জনাইছোঁ যে সকলো মিচিং ৰাইজে এই মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে আৰু অসমবাসী বচাবৰ কাৰণে তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ পক্ষত ভোটদান প্ৰদান কৰিব লাগে। নিশ্চয় নালাগে। 60 মাহত কংগ্ৰেছে কৰিব নোৱাৰা কাম, 60 বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম 60 মাহত কৰিম বুলি কৈছিলে। যিকেইটা কাম কৰিম বুলি কৈছিলে, এতিয়া 120 মাহৰ মূৰত আমি সেইকেইটা কামৰ হিচাপ নিকাচ ল'ব লাগিব নে নালাগে? এই কথাখিনি আলোচনা হোৱাটো নিবিচাৰে। দিল্লী, গুৱাহাটীৰ পৰা ফোন আহিব সাংবাদিকলৈ যে ভূপেন বাক লগ পালে সুধিবা বিজেপিলৈ কেতিয়া আহিব। মই বিজেপিলৈ গ'লে অসমীয়া মহিলাৰ উপাৰ্জন বৃদ্ধি পাব নেকি?
মই বিজেপিলৈ গ'লে নিবনুৱাসকলে সংস্থাপন পাব নেকি? মই বিজেপিলৈ গ'লে বানপানী গৰাখহনীয়া মুক্ত অসম হ'ব নেকি? মই বিজেপিলৈ গ'লে বিজেপিয়ে দুৰ্নীতি বন্ধ কৰিব নেকি? অসমৰ কি লাভ হ'ব? অসমীয়া ৰাইজৰ কি লাভ হ'ব? জনজাতিসকলৰ কি লাভ হ'ব? সেইটো লৈ ভূক্ষেপ নাই। এটা কথা এই হিমন্ত বিশ্ব শৰ্মাই কয় পাম যোৱা কংগ্ৰেছ, পাম যোৱা বিৰোধী। আজি জয়ন্ত মল্ল বৰুৱাই কয়। আজি হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল, পীযুষ এওঁলোকৰ মুখত অকল এনেকুৱা ধৰণৰ তৰল, এনেকুৱা ধৰণৰ পাতল, এনেকুৱা ধৰণৰ নক'বলগীয়া, এনেকুৱা ধৰণৰ কৌতুক কৰা মানুহ যিবিলাক থাকে, গাঁৱত কিছুমান কৌতুক কৰা মানুহ থাকে নে নাই, অনবৰতে ফাল্টু কথা কৈ থকা মানুহ, এনেকুৱা ধৰণৰ অকল ফাল্টু ডাইলগেৰে ভৰ্তি হৈ গৈছে। তেওঁলোকে আমাক কওক, আজি এই লোকসভা নিৰ্বাচনত কওক তেওঁলোকে যে আমি ৰাইজৰ দল আৰু আমাৰ বিৰোধী ঐক্য মঞ্চই আমি কওঁ যে আমি কা নামানো, কাৰ বিৰুদ্ধে আমাৰ ভোট বিচাৰিছোঁ। তেওঁলোকে কাৰ পক্ষত ভোট বিচাৰক না, যে আমি কা আনিমেই, কা কৰিমেই, কা কৰিলোৱেই আৰু আমি বিদেশী ভোটদান কৰিম। জাতীয় ইচ্ছুক লৈ তেওঁলোকে ভোট বিচাৰক। প্ৰথম কথাটো হৈছে এই গোটেই ইলেকশ্যনটোত বিজেপিয়ে এটা পৰিকল্পনা কৰিছে যাতে আচল যিবিলাক কথা ৰাইজৰ স্বাৰ্থৰ লগত জড়িত, অসমৰ জাতীয় স্বাৰ্থৰ লগত জড়িত যিবিলাক মূল বিষয়, যিবিলাক কথা আমি সভাখনত কৈ আছোঁ, এই কথাবিলাক যাতে গধূলা নিউজত আপোনালোকে দেখাব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে এটা পৰিকল্পনা কৰিছে যে কেনেকৈ গোটেই কথাবিলাক ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰিক কৰি পেলাই ইলেকশ্যনটো পাৰ কৰি দিব পাৰি। কাৰণ যদি নদী বান্ধৰ কথা কেনেবাকৈ আলোচনা হ'বলৈ হয়, ৰাইজৰ উপাৰ্জন বৃদ্ধিৰ কথা আলোচনা হ'বলৈ হয়, 34 লাখ নিবনুৱাৰ কথা আলোচনা হ'বলৈ হয়, অংগনাবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেটৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, OPSৰ কথা যদি আলোচনা হ'বলৈ হয়, তেতিয়া বিজেপি গোটটো উত্তৰ নাই। গতিকে বিজেপিয়ে কথা পাতি থাকিব বিচাৰিছে 100 দিনৰ পিছত মুখ্যমন্ত্ৰী কোন হ'ব। আপুনি কথাটো 100 দিনৰ পিছত মুখ্যমন্ত্ৰী কি? মই ইমান লৰালৰি হোৱা নাই মুখ্যমন্ত্ৰী হ'বলৈ। মোৰ লৰালৰি হৈছে মোৰ জাতিটোৰ সমস্যা সমাধান কৰাত। মোৰ লৰালৰি হৈছে মোৰ জাতিটোৰ ভৱিষ্যত প্ৰজন্মটোক এটা পথ নিৰ্মাণ কৰাত, যিটো পথেৰে তেওঁলোক আগবাঢ়ি গ'লে তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰিব, স্বাৱলম্বী হ'ব পাৰিব। মুখ্যমন্ত্ৰী লাগি আছে এজন মানুহক লৈ। মুখ্যমন্ত্ৰীৰ জ্বলন্ত সমস্যা এটাই, মুখ্যমন্ত্ৰী কোন হ'ব, তেওঁ মুখ্যমন্ত্ৰী থাকিব নাথাকে। আমাৰ জ্বলন্ত সমস্যা হৈছে জাতিটোৰ সমস্যাবিলাক। অসম চুক্তিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত কি হ'ব? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কি হ'ল? আপুনি কথাটো শান্তিৰ কথা তেওঁলোকে কৈছিলে। যদি অসমত ইমানেই শান্তি আছে, ইমানেই আমাৰ ৰাজ্যখন শান্তিপূৰ্ণ, আফচা যিখন আৰ্মছ ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট, সেইখন আজি উজনি অসমৰ প্ৰায় কেইখন জিলাত কিয় দি থৈছে? 1000 পুলিচ আহিব লাগে। মুখ্যমন্ত্ৰীক কিয় জেড কেটেগৰী দৰকাৰ হৈছে যদি ইমানেই শান্তি আছে? যদি ইমানেই অসম ঐশ্বৰ্য বিভূতি, ধন টকা পইচা, ডাবল ইঞ্জিনৰ চৰকাৰ দিনৰ উভয় নদী, গেছ চিলিণ্ডাৰত পইচাটো কিয় কমাই নিদিয়ে? ইলেক্ট্ৰিচিটি বিলটো কিয় কমাই নিদিয়ে? মুছলমানৰ কাৰণে বৰ নালাগে, হিন্দুসকলৰ কাৰণে গেলামালৰ দোকানৰ বস্তুখিনিৰ দাম কমাই দিয়ক। ঠিক আছে, মিয়াক নিদিয়ে। হিন্দুসকলে যিবিলাক দোকানত বস্তু খায়, দালি দাম, আলুগুটি গ্ৰাম, যিসকলে অমৃত কলৰ লৈছিলে তেওঁলোকক দোকানৰ দামবিলাক কমাই দিয়ক। তেতিয়াহে আমি ক'ম যে অমৃত কলৰ নহয় বিহৰ কলৰ। আপুনি এতিয়া মুখ্যমন্ত্ৰী আৰু বিজেপি দলটোৰ বৰ্তমান যিটো ষড়যন্ত্ৰ, সেইটো হৈছে ভূপেন বৰা কেন্দ্ৰিক হ'ব লাগে ইলেকশ্যনটো। অসমীয়া ৰাইজৰ স্বাৰ্থ, জনজাতি ৰাইজৰ স্বাৰ্থ, অনুসূচিত ৰাইজৰ স্বাৰ্থ, এই 6 জনগোষ্ঠীৰ কথা এইবিলাক ওলাব নালাগে। মই সাংবাদিকসকলকো অনুৰোধ কৰিম, এতিয়া কেইজনমান সাংবাদিক অসমত ওলাইছে, মোক সোধে যে মেডিচিনৰ বিল দাম ইমান বাঢ়িছে, আপুনি কি ক'ব? কেইজনমান সাংবাদিক অসমত ওলাইছে, মোক সোধে যে অসমৰ কোনকেইটা মূল সমস্যাক আপোনালোকে প্ৰাধান্য দিব বিচাৰিছে। আৰু কেইজনমান সাংবাদিকক গুৱাহাটীৰ পৰা ফোন কৰি দিয়ে যে আপুনি সুধিব ভূপেন বৰাক বিজেপিত কেতিয়া জইন কৰিব। গতিকে কেইজনমান সাংবাদিকক গুৱাহাটীৰ পৰা ফোন আহে যে ভূপেন বৰাক লগ পালে সুধিব বিজেপিলৈ কেতিয়া আহিব, CM কেতিয়া হ'ব,
আৰু কেইজনমান সাংবাদিক ওলাইছে অসমৰ জাতীয় জীৱনৰ সমস্যাবিলাক কেনেকৈ সমাধান হ'ব, কেতিয়া সমাধান হ'ব। আজি মই মিটিঙত কি ক'লোঁ যে গাখীৰ উৎপাদনত অসম নিৰ্ভৰশীল হ'ব, আত্মনিৰ্ভৰশীল হ'ব পাৰে নহয় কওক। কণী উৎপাদনত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। ইয়াৰ কাৰণে চৰকাৰে কি কৰিব লাগে? চৰকাৰে যুৱ প্ৰজন্মক মটিভেশ্যন দিব লাগে, তেওঁলোকক মানসিকভাৱে এটা শক্তি যোগান ধৰি উৎসাহ দি পেলাই বেংকৰ পৰা অলপ লোন দি বা চৰকাৰৰ পৰা অলপ সাহাৰ্য দি আমি যদি এছাম যুৱ প্ৰজন্মক যদি গাখীৰ উৎপাদনত লগাই দিওঁ, এছামক যদি কণী উৎপাদনত লগাই দিওঁ, এছামক যদি ব্ৰইলাৰ উৎপাদনত লগাই দিওঁ, আজি খেতিয়কসকলক যদি আমি সাৰৰ যোগান ধৰিব পাৰোঁ, পথাৰত যদি পানী যোগান ধৰিব পাৰোঁ, পথাৰত যদি ট্ৰেক্টৰ যোগান ধৰিব পাৰোঁ, বানপানী গৰাখহনীয়া যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ, আমাৰ অসমতকৈ চহকী ৰাজ্য বেলেগ হ'ব পাৰিব নেকি কওকচোন? আজি অসমত ব্ৰহ্মপুত্ৰখনে বৈ যোৱা মাটিখিনি পানী বৈ যোৱা মাটিখিনিক বাদ দি অকল ব্ৰহ্মপুত্ৰখনে বালি পেলাই কিমান মাটি নষ্ট কৰিছে। চাইনা মানুহ আহি অসমক কয় যে ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ বালিখিনি আমাক দি দিয়ক। চাইনাই যদি ব্ৰহ্মপুত্ৰৰ দুই পাৰটো সজাই পৰাই উপাৰ্জনৰ ৰাস্তা বনাব পাৰে, তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথাটো কিয় ভাবিব নোৱাৰে? আৰু যদি ভাবিব নোৱাৰে তে ব্ৰহ্মপুত্ৰ খনন কৰি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কিয় কৈছিলে?